हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल ब्लॉगिंग बॉय मिंटू और आज मैं मोर गाँव बहि आसलो इतना अलग मोबाइल भिडिओ चाई आसलो और সেই সময়ত मोर एजन बंधु आहिছে और तर हाथत मैं এটা लाइट देखा पाइছো माने लाइटটো কেনেকুৱা আপোনালোকে দেখিলে গম পাব লাইটটো চাও আপোনালোকক প্ৰথমে দেখুৱাই দিও এটো চাওক এটা সৰু লাইট কিন্তু এই লাইটত কি আছে দেখাত এটা কলমৰ নিচিনা আৰু এই লাইটৰ কেইটামান গুণ আছে বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি মই আপোনালোকক এতিয়া কম বা দেখুৱাম আৰু এটো মই প্ৰথমত দেখাৰ পিছত আচৰিত যেন লাগিছে এটা সৰু এটা কলমৰ মাজত তেনেকুৱা লাইট আছে বা ইমান ধুনিয়া সেইখিনিতে দেখুৱাম আপোনালোকক আৰু এইটো হৈছে লাইট এটো চাওক আপোনালোকে এটা কলমৰ নিচিনা দেখাত আৰু ইয়াত মাত্ৰ এটা সুইচ আছে এটো অন আৰু অফ এটো যদি অন কৰা হয় লাইটটো জ্বলিব আৰু এটো লেন্সৰ নিচিনা ক্যামেৰাত যেনেকুৱা লেন্স থাকে সেম এটো লেন্সৰ নিচিনা হয় এইটো চাওক লেন্স আৰু এইটো হৈছে লেন্স চাওক আপোনালোকে এতিয়া ঘূৰাই আছে এটো লেন্সটো ঘূৰাই আছে আৰু ইয়াত আপোনালোকে পোহৰটো দেখা পাই আছে এইবিলাক সৰু লৰা ছোৱালী যিবিলাক লেন্সৰে খেলি থাকে টৰ্চৰে খেলি থাকে সেইবিলাক টৰ্চৰ নিচিনা আৰু এইটো চাওক মই অন কৰি আছো আৰু সেইটো হৈছে মই আঙুলি যত ৰাখিছো এটো চাওক আঙুলিৰে মই ঘূৰাই আছো আৰু তাত চাওক পোহৰটো চেঞ্জ হৈ আছে আঙুলিৰে লেন্সটো ঘূৰোৱাৰ লগে লগে পোহৰ চেঞ্জ হৈ যায় আৰু এটো চাওক সৰু লৰা ছোৱালী যিবিলাক লেন্সৰে খেলি থাকে সেইবিলাক আমি দৰি টৰ্চ ঘূৰাইতে পাৰতা না আঙুলি দেখাত দুনিয়া পোহৰটো ইমান দুনিয়া হৈ থাকে এইটো চাওক তেওঁৰ হাতত আছে সেই লেন্সটো আৰু এইটো চাওক তেওঁ অন কৰিছে আৰু যেতিয়া লেন্সটো অলপ ঘূৰাই দিলে লাইটৰ হেৰিটো চেঞ্জ হৈ যায় আকৌ লেন্সটো এনেকুৱা ঘূৰাই দিলে পোহৰটো বেলেগ ধৰণে চেঞ্জ হৈ থাকিব বেলেগ একটা আছে এটা দেখা দেখাই দিম এইটো চাওক আৰু এইটো লেন্সটো পুৰা টাইট হৈ গলে সিধা যাব আৰু যদি অলপ লাহে লাহে কৈ যদি মোহৰাই দিয়ে লেন্সৰ পাৱাৰটো অলপ ডাঙৰ হ'ব এটো চাওক যেতিয়া টাইট কৰিছিলে তেতিয়া একেবাৰে সৰু হৈ গৈছিলে আৰু যেতিয়া অলপ লুজ কৰিছে এতিয়া অলপ ডাঙৰ হৈছে এইটো চাওক কিমান দুনিয়া লাগিছে পোহৰটো এটো কোনো মোবাইলৰ এপছ নহয় যে আপোনালোকক এপছৰ দ্বাৰা মই দেখুৱাই আছো এটো কোনো এপছ নহয় এইটো চাওক তোৰ হাততে সেই টৰ্চটো আছে এইটো চাওক সেই কলমৰ নিচিনা লাইট এটা সৰু লাইট আৰু তাৰ পৰা এইখিনি পোহৰ বহুত ধুনিয়া লাগে সো দোস্ত তো যদি আমাৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ ভিডিওটো লাইক কৰিব আৰু বন্ধুসকলৰ লগত বেছি বেছি শেয়াৰ কৰিব আৰু যদি চেনেলত নতুন আছে আপোনালোক তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বটনটো ক্লিক কৰিব তো নেক্সট এটা ভিডিওত আপোনালোকক আকৌ লগ পাম তো ভালে থাকিব আপোনালোক ধন্যবাদ।